বাপৰে চাউল গাইজ বহুত চাউল মাৰিছে বহুত নাৰ্ভাছ ফিল হৈছে তাৰপিছত দৰা বড়ো হয় গেটখনো ধুনীয়া বনাইছে বোমা মাছে কিন্তু বাপৰে বহুত মাছে বোমা গাইজ মানুহ চাওক পানী তুলবা আহি কয় দিব লগা হৈছে চাওকচোন এতিয়া আমি পাপৰি চাট খাব আহিছোঁ হাই গাইজ জয় শ্ৰীৰাম মোৰ আজি এখন ৱেডিং আছে নলবাৰীত তো এতিয়া মই তালৈকে যাওঁ আৰু এতিয়া মানে মই এইটো লৈছোঁ আপোনাৰ ইনষ্টা 360 ইনষ্টা 360 নহয় DJI 360 মানে DJI Osmo 360 তাৰপিছত আজি ফুল ব্লগ এইটো দিয়ে বনাম প্ৰায় চাগে মাজে মাজে দিব পাৰোঁ আইফোনৰ ক্লিপ কিন্তু এইটো দিয়ে চবখিনি বনাব ট্ৰাই কৰিম আপোনালোকে কেনে পাই জনাব আৰু ইয়াৰ লগত মই ইউজ কৰিছোঁ DJI মাইক মিনি তো এই দুটাৰ মই আনবক্সিং ভিডিঅ' আজি মই দিম আৰু আজি মানে আপলোড হৈয়ে যাব এইটো ভিডিঅ'ৰ আগতে তো কেনে পাই আপোনালোকে জনাব এতিয়া আমি যাব ওলাইছোঁ এতিয়া মোৰ লগত আছে মোৰ ভাইটি এইজন তো এইজন আৰু মই আৰু দুজন আছে দুজন মানে যোনে ৰাখিছে কামটো তাৰ ঘৰৰ কাষতে বিয়াটো আৰু প্লাছ আৰু এজন আছে বৰমাৰ তো সিয়াক আমি পিক আপ কৰি ল'ম বৰমাত তো বলক যাই থাকোঁ এতিয়া পাঁচশ তেল দিব তাত আহিলোঁ তেল ভৰাওঁ তেল নাই মানে মানুহ আছে বহুত চাওক দেখাই দিয়ক হা ট্ৰিপল লাইন এনে মোৰ ভাষাটো আপোনাৰ পাঠশালা লিখিত নলবাৰী চব মিক্স তো চাই চাগে গমে পাইছে প্লাছ মানে আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগি আছে আপোনালোকে জনাব যিমান পাৰোঁ কোৱালিটি দিব ট্ৰাই কৰি আছোঁ কাৰণ মইতো নতুন ব্লগাৰ ন তো সেইটো কাৰণে তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু নেক্সট ভাল ভাল ভিডিঅ' লৈ ট্ৰাই কৰিম আৰু এতিয়া আমি যাই আছোঁ বৰমাত মানে মোৰ লগৰজন পিক আপ কৰি আমি যাম নলবাৰীত আছে মোৰ ৱেডিংখন বলক আপোনালোকে চাই থাকক এতিয়া আহি পালোঁ ৰ'ব বৰমা এতিয়া মোৰ লগৰজন আহি আছে যোনজন আহিব ফোন কৰিছোঁ ৰ'ব আহি আছে এইফালে গাইজ এইজন আহি গ'লোঁ মই বহিলা এই গাড়ী যাইছে হেণ্ড ব্ৰেক মাৰোৱা নাই না বহা এনে আজি পিন্ধি লৈছা নেকি তুমি ক'ৰ পৰা আনিছোঁ আমি এইখন গাইজ এইখন আচলতে ল'ৰাৰ নহয় এইখন হৈছে আমাৰ ছোৱালীৰ কালি আমাৰ জোৰোণ আছিল তো আমি 2000 কিনি লৈছোঁ ষ্টাইল বজাৰৰ পৰা কিন্তু দেখাত চক কি ছোৱালীয়ে দেখি ছোৱালী যেন পায় নেকি নাপায় ন তো এইটো হৈছে মানে কি চাব লাগিব চাই কিনে কিনিব লাগিব আমি ময়ো কিনিছোঁ এখন আৰু এইও চেম কিনিছোঁ আৰু এই ৰুমালটো কিনিছিলোঁ মোৰো আছে এই বঢ়িয়া মানে চফ্ট কিন্তু এইটো ছোৱালীৰে হয় আচলতে আমি আহি পালোঁ মানে বাকী দুজন নামিলে মানে বহুত দেৰি হৈছে 10:30 ষ্টাৰ্ট হৈছে সেইখন হৈছে ৰ'বা আহি পালোঁ ৰ'ব ভিতৰত কিয় ষ্টাৰ্ট হৈছে নে চাওঁ ষ্টাৰ্ট হোৱা নাই নেকি হোৱা নাই ন অঁ ষ্টাৰ্ট হোৱা বুলি ফোন মাৰি আছিল গাইজ সেইটো কাৰণে ভাবিলোঁ মানে ষ্টাৰ্ট হোৱা বুলি কৈছিল তো আমি মানে দৌৰি গ'লোঁ মানে গেটতে নমাই দি মই গাড়ীখন পাৰ্ক কৰি আহিলোঁ তো মানে ভাবিছিলোঁ যে হৈছে নেকি ষ্টাৰ্ট নাই দিয়ক হোৱা নাই এই হৈছে মানে অলমষ্ট হ'ব আৰু সেইকাৰণে চাগে ফোন কৰিছে গাড়ীত যাই আছোঁ ৰ'ব মানে কি মই যোনডাল ষ্টেণ্ড আছে মোৰ সেইটো পাহৰি আহিলোঁ সেইটো লৈ যাব ষ্টেণ্ডডাল মানে মই পাহৰি আহিলোঁ ঘৰতে তো এই যোনজনৰ কাম আৰু তেওঁৰ ঘৰ কাষতে এইটো ইয়াৰ পৰা লৈ লওঁ ৰ'ব ষ্টেণ্ডডাল হৈ দিলক দা গাইছ আহি গ'ল চাহ এইফালে লাড়ু পিঠা আমি খাওঁ এই খাব ধৰিছে এইফালে খাই দিয়া গাইছ খাই চাই ল'লোঁ এতিয়া মানে কামত লাগি যাওঁ চলিছে নিয়ম ফটোবিলাক গাইছ আমাৰ মালিক এইটাই ঘুমটি উৰাইছে উঠি আজি আমি চাওঁ এই তোমাৰ নিচিনাই কিনি লৈছোঁ তুমিও লৈবা অলপ আছে দ্য ব্লেক মাফলাৰ দিয়া গাইছ কইনা আহি গ'ল
নিয়মবিলাক চলি আছে আমি এটা ফটো লওঁ গাইজ তেল দিয়া নিয়ম চলি আছে গাইজ এতিয়া মানে আপোনাৰ পানী তুলিব যাব গোটেইখিনি বস্তু ৰেডি হৈছে কলাবিলাক ৰেডি কৰি আছে আৰু মানুহ বেছি হয় না নাই ঠিক নাই গাইজ এতিয়া পানী তুলিব যাই আছে আমি গৈছোঁ ফটো লৈ লৈ ইফালে কাম কৰি আছে চবকেইটাই আমাৰ চিনেমাটোগ্ৰাফাৰ ভাই শ্বট লৈ আছে গাইজ ইয়াতে মন্দিৰত সেৱা কৰিব এটা চাওক এতিয়া 360 শ্বট চাব পানী তুলবা কয় দিব লগা হৈছে চাওকচোন ঠাই একদম ইয়াতে পানী তুলব দেখাই দিয়া এতিয়া মানে তেওঁলোকে ঘূৰি যাব এনেকৈ আমি পানী তুলব সেইটো চাইডে বলক আমি শ্বৰ্টকাট মাৰছোঁ মানে এইফালে ঘূৰি যাব মন নাই আৰু সেইকাৰণে শ্বৰ্টকাটতে আহিছোঁ এই মানে চায়া নাই না ক'তো এই গাছৰ তলত ৰখি আছোঁ জংঘলৰ মাজত কি হ'ব গৰম পৰিয়ে গ'ল গাইজ জানুৱাৰী মাহতে আৰু আছে বাকী কিবা হয় এইবাৰ গৰমত গাইজ এই আমাৰ অৱস্থা ফটোগ্ৰাফাৰৰ পানী তুলবা এই বহি আছোঁ এতিয়া এইফালে আহি আছে এই দেখা পাইছে যে চাওক দেখা পোৱা নাই যদি পানাই আৰু গাইজ এতিয়া চলি আছে পানী তোলাৰ নিয়ম আপোনালোকে শুনা পাইছে নে নাই গম নাপাওঁ বহুত হাল্লা হৈছে মানে ইয়াতে গোটেই ভাৰতত কি বস্তু একে দাম এনে এটা বস্তু আছে একে দাম গোটেই ভাৰতত আপুনি অলপ চিন্তা কৰিব একে দাম নহ'লে নকলো বেলেগ বেলেগ কাৰ্ড হোষ্টেলৰ যিমান বস্তু গোটেই ভাৰতত একে দাম গাইজ এতিয়া আহিল পানী তুলি আদৰি আছে গাইজ এতিয়া আমি গোটেইকেইটা খাব যাই আছোঁ এই পুৰি চব্জি কিবা দিছে পুৰি চব্জি না পুৰি চাই দিছে নাজানো আৰু খাব যাই আছোঁ ৰ'ব গোটেই মানে কি হয় পেণ্ডেলটো আপোনাৰ বিয়া ঘৰৰ পৰা দূৰত আছে এইটোহে পেণ্ডেল প্ৰায় এটা ঘৰ পাৰ আহিব লাগে পেণ্ডেলটো খোৱা পেণ্ডেলটোত গাইজ আমি খাব বহি গ'লোঁ এইফালে খাই আছে মোক চকীয়াত চবে খাই আছে আৰু আমি খাব বহি গ'লোঁ নখ কামাব ইয়াতে মানুহ আমি লৈছোঁ ফটো ইফালে লাইট ধৰি আছে যি ল'ব ভিডিঅ' মই ল'ম ফটো ইফালে ল'ব কেণ্ডিড আমাৰ মালিকে এতিয়া কইনা নিব গা ধুৱাব গাইজ এতিয়া চলি আছে মাহ হালধি দিয়া নিয়ম আমাৰ মালিক গৈছে আগত মিলাই দি আছে আৰু কইনা মুখখন মুচি থাকক আপুনি দোকানতে দি বঢ়িয়া কমকে ন বেছি গাইজ আমাৰ মেকআপ আৰ্টিষ্ট বাইদেউ আহি পেলাই ৰৈ আছে আৰু মেকআপ আছে নেকি
পাঠশালাত এটা বহুত টেনশন হৈ আছে তো টাইম বহুত আগতে দিছে 1 ঘণ্টা ৰখলো উপায় নাই আৰু মিঠাই খোৱা নিয়ম আছে ইয়াতে কি বা নিয়ম এইটো দেখা নাই মোৰ মিঠা গালিলে অ' কহিনাৰ মুখখন তিতা লাগছে সেইকাৰণে মিঠা কৈছি অ' নিয়ম নহয় খুচি বাইদেউ আপুনি আপুনি খাই দিলাক আগত অহা নাই পাছত দিছে এতিয়া গাইজ যাব পাক জাৰিব মাকে ৰেডি হৈ আছে এইফালে কইনা বহি আছে এতিয়া পাক জাৰি আহিল এইফালে নিয়মবিলাক চলি আছে গাইজ এতিয়া মানে কি হ'ল যোনটো মানে ৰক ষ্টাডি মোড আছে ইয়াৰে মানে ষ্টেবিলাইজেশ্যনৰ কাৰণে সেইটো অন কৰিলোঁ মানে মই নতুন কেমেৰা না গম পোৱা নাই এই ষ্টাডি মোড কিবা আছে যে এতিয়া যোনটো কেমেৰা চেকটো আছিল সেইটো এতিয়া কমি যাব আৰু মানে সেনেকুৱাকৈও ভাল লাগে আৰু এইটোও ভাল লাগে এনেকৈও ল'ম আৰু ষ্টেবিলেট তো ষ্টেবিল শ্বটো লৈ আছোঁ আৰু গাইজ এতিয়া কইনা গ'ল মেকআপত তো আমি এতিয়া বহি আছোঁ তো পাপৰি চাটো আছে নেকি পাপৰি চাট খাই আহোঁ নেকি ব'লা হা 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 এতিয়া আমি পাপৰি চাট খাব আহিছোঁ ইয়াতে মানুহ ভিৰ তো কেনে হৈছে কেনে হৈছে ভাল হৈছে না গাইজ এইফালে ফুচকাৰ আলু এইফালে চলি আছে পাপৰি চাট গাইজ লৈ ল'লোঁ পাপৰি চাট কিন্তু দেখাত ইমান ঠিক লগা নাই কেনেকুৱা বা হৈছে খাই চাওঁ ৰ'ব খাই চাই গম পাম নাই বস্তু মিক্স নাই বস্তুটো মিক্স নাই গম পোৱা না এনে দিছি উপাতে আলুৱে নাই সেইটো মেইন কথা সেইটো বেয়া লগা নাছিল কিন্তু খাই ফুচকাটো মানে আলুটো কি হৈছে মছলা চছলা দিয়া নাই আলু বিতকে আনিছে কেনে কাম নাই মছলা পাতি নিমখ চিমখ একো নাই ফুচকাটো ভাই আৰম্ভ হওঁতে মতলব বন্ধ কৰি দিছিছ ফুচকাটো দিছিল আমি খাবাই নাপালোঁ আলু লৈছ নেকি আমাৰ আলু দিয়া আলু চব দি লৈছে কি আলু এইটো লৈছ গোটা আলু আনিব তো কি কৰিবা খুজি কিনি লৈছো গাইজ মইতো আপোনালোকক ডেক'ৰেশ্যনটো দেখা নাই এবাৰ দেখাই দিওঁ এইখন আছে কইনা বহা ধুনীয়া হৈছে আৰু এইফালে পেণ্ডেলৰ ভিউ ধুনীয়া আৰু ফ্ৰণ্টৰখিনি এবাৰ দেখাই দি আছোঁ গেটখনো ধুনীয়া বনাইছে এইটো হৈছে কইনাৰ নাম ধুমাল এজেঞ্চি কিবা এইটো ধুমাল 600 প্ৰ বোলে এই মালিকৰ এইটো 600 প্ৰ পাৱাৰ ভয়ংকৰ পাৱাৰ গাইজ মাজে মাজে ৰেকৰ্ডিং কৰি আছোঁ মানুহ মানে অলপ হৈছে গাইজ এতিয়া মানে গ্ৰুপ ফটো লৈছোঁ মানুহবিলাক আহিছে কইনাটো মেকআপতে আছে বাৰু কইনা আহি গ'ল গাইজ গাইজ মানুহ চাওক বহুত গাইজ আমি তিনিজনে মানে ভাত খাই আহোঁ বাকী এই দুজনে ফটো ল'ব আমি তেতিয়া খাই আহোঁ আৰু ব'লা গাইজ খাব যাবই প্ৰব্লেম বহুত দূৰত বুলি যাব লাগে মানে এই পাই পালোঁ এতিয়া পেণ্ডেল মোৰ প্ৰব্লেম এইটো গাইজ খাব আহিছিলোঁ ইয়াতে মানুহ খোৱা হোৱাই নাই চব মানুহবিলাকে চব ৰৈ আছে এইফালে খাব দিছে এইটো পেণ্ডেলত এইফালে খাই আছে আৰু আমি এতিয়া ৰৈ আছোঁ এইফালে মানে খাওঁ হোৱাৰ আগতে ৰৈয়ে আছে মানে গাইজ ইমান বিয়া খালোঁ এনেকুৱা দেখা নাছিলোঁ সেইফালে বেটছত দিব আছে তাৰে পাছতে এইটো বেটছত দিব এইটো বেটছতে মানুহেই চবেই ৰৈ আছে আপোনালোকক জুম কৰি দেখাব নোৱাৰিম বাৰু গাইজ এনেকুৱা দেখা নাছিলে এই চাওকচোন মানুহ চবেই ৰৈ আছে উপায় নাই আৰু চবেই চেয়াৰবিলাক ৰখি আছে মানে মানুহবিলাক খোৱা হোৱাৰ লগে লগে যেন উঠি কিনে আৰু চাই ল'ব কি হ'ব এনেকুৱা পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম গাইজ এতিয়া বহা ঠাই পালোঁ খোৱাই মানে মানুহ আমি এতিয়া বহি আছোঁ কি হ'ব এজনে ইঠিয়া দি আছে এইজনে এওঁৰ খোৱা হ'লে মানে বহিব আৰু ই বহিলে কিবাকৈ এবাৰ বাকী চব বহি আছে চবে মানে চেয়াৰ ল'ব লগা হৈ গৈছে উপায় নাই আৰু গাইজ এতিয়া ভাত আহি গ'ল ফাইনেলি আমি খাওঁ এতিয়া বাকী আপোনালোকক পাছত লগ পাম আৰু খাই গাইজ ভাত চাত খাই আহিলোঁ আহি কিনে এতিয়া অলপমান ৰেষ্ট লৈছোঁ মানুহজনো কমিছে বাৰু বিশেষ নাই কি কৰি আছে গাইজ কেণ্ডিত
দেউতাকৰ কেণ্ডিডেট লাইটটোত চাব লাইটটোত চাব জুৱেলাৰীটো ধৰি লওক এনেকে এনেকে এইখন হাত ওপৰত ৰাখক এখন হাত তলত এখন হাত ওপৰত জুৱেলাৰী জুৱেলাৰী গাইজ এতিয়া কইনা চিংগল কেইখনমান ল'লোঁ লৈ কিনে মানে মানুহ আহিছিল আৰু সেইকাৰণে লোৱা নহ'ল এতিয়া মানে আমি অলপ বহি আছোঁ গোটেইকেইটাই এতিয়া কোনো মানুহ চানুহ নাই মই কেমেৰাত চাব এটা এইখনত ফটো মৰা শিকাই আছোঁ গাইজ ফটো মাৰি আছোঁ গাইজ তুমি মনে মনে খাই আছা যি এই পাৰ্চেল লৈ লয় মোক দিয়া ফোন নাম্বাৰটো ল ছেভ কৰি ল মই ছেভ কৰি লৈছোঁ সিদিনা লৈ উঠি মোৰ আজি এই দিন ফটো মাৰা শিকিছোঁ কাম কৰি আছে আৰু শিকি আছে শিকিছোঁ এটা আৰু তোমাৰ বেলেগ দিন আহি যাব কেইদিনমান পিছত তাৰ এক দুই মই ভাবাই নাছিলোঁ এনেকৈ যে মোৰ এনে এটা দিন আহিব বোলে 2 একদিন ফটোৰ ভিতৰত যাম বোলে গেছোঁ আৰু সেনেকৈ আৰু যদি তুমি এই কামটোত এনেকৈ লাগি থাকা শিকি থাকা তুমি ট'টেলি চেঞ্জ হৈ যাবা গাইজ দৰা আহিবৰ কাৰণে ইয়াতে মানে এতিয়া দেউ ৰেডি কৰি আছে বস্তুবিলাক আহিব আৰু বেছি টাইম নাই বঙাইগাঁৱৰ পৰা আহি আছে দৰা এইফালে কইনা এইফালে আমাৰ ভাই ফটো লৈ আছে কেনেকুৱা বঢ়িয়া আহি আছে দৰা আহি আছে বেছি টাইম নালাগে গাইজ এতিয়া মানে কইনা ভিতৰত ওলাব গৈছে আমি লৈছোঁ ৰেষ্ট বডি অন কৰিব গৈছে এতে মই কি বডি অন কৰিছে এতে নাই আকৌ কি 5D আজিকালি গাইজ দেখিবই নাই আজিকালিতো মিৰৰলেছ হৈ গৈছে গোটেই আমিতো মিৰৰলেছে ইউজ কৰোঁ ইয়ৰ মিৰৰলেছ ইউজ কৰে এইজন হৈছে আমাৰ মালিকৰ মালিকৰ এই মালিক ই ধুমাল আনছে কেনে দেখোন গাইজ এতিয়া কইনাৰ ফটো ল'ব আমি ভিতৰত যাওঁ অকণমান এনে চাই দিব লাইটটোত একদম ডাইৰেক্ট চাব নালাগে অকণমান তলত মানে চাব বা ছাইডত চাব বা এইফালে 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 লাইটটো একদম ষ্টিল থাকাতে অলপ নিহিলাবা ধুনীয়া বঢ়িয়া কইনা কেনে লাগিছে কেনেকুৱা লাগিছে কইনা বহুত নাৰ্ভাছ ফিল হৈছে তাৰপিছত বহুত এক্সস্টেড ফিল হৈছে এক্সস্টেড মানে একদম মানে কি কৰোঁ কি নকৰোঁ ভাগৰ মানে বাকী ভাল লগা নাই নেকি ভালতো লাগিছে না ভাল লাগিছে কালি বহুত বছৰ কিমান বছৰৰ প্ৰেম নাজানো কিমান বহুত বছৰৰ নহয় বাৰু কিন্তু এনে চিনাকিটো আগৰ পৰাই চিনাকি বাট ভাল পোৱা 2 বছৰ বেছি 2 বছৰৰ বেছি ঠিক আছে আজি সাকসেস হৈ ভাল লাগিল আৰু গাইজ এতিয়া আমি কইনাৰ চিংগল লৈ আহিলোঁ আহি এতিয়া আমি ৰেডি হৈছোঁ দৰা আহি আছে দৰা আহি পাবই আৰু পূজা কৰিছে কেমেৰাটো কি এইটো গাইজ দৰা আহি পাইছে চাউনে চাউন দৰা আহিবৰ কাৰণে গাইজ ৰখি আছে গাইজ বোমা মারছি কিন্তু বাপরে বহুত মারছে বোমা বাপরে কল গাছ গাইজ দরা আহি গ'ল গাইজ Partha, light. Guys, বাপরে চাউল গাইজ বহুত চাউল মাৰিছে মৰি গলো দৰা সোমাই
মাৰি দিলোঁ ইফালে এইফালে পিছফালে কিবা দৰাৰ জোতা লুকাৰ কাৰণে কিবা লাগি আছে এইটো ফালে গাইজ আমি ভাত চাত খালোঁ ৰ'ব মানে ভিডিঅ'টো ল'ব পাহৰি গৈছিলোঁ এতিয়া মানে আৰু পেণ্ডেলটোতো দূৰত আছে গম পাই তো এতিয়া আমি আৰু মানে পেণ্ডেলৰ ভিতৰত যাই আছোঁ বাকী ধৰা নিয়মবিলাক চলি আছে আমাৰ ফটোগ্ৰাফাৰ আছে তেওঁলোকে লৈ আছে এতিয়া আমি ভিতৰত গৈছোঁ আমি দুজনে খালোঁ আৰু বাকী আমি গ'লে তেওঁলোক দুজন আহিব গাইজ এতিয়া চলি আছে বিয়া কইনা আহিয়ে গ'ল মই আহি নাপোতে মানে কইনা আহি গ'ল আমাৰ দেৰি হৈ গ'লতো তো ভাত খোৱাতে সেইকাৰণে তো কইনা আৰু নিয়মবিলাক অলপ স্পীডত হৈ আছে যাতে দৰা বড়ো হয় তো তাতে প্ৰপাৰ নিয়মখিনি হোৱা নাই চাগে না হৈছে মই গম নাপাওঁ মানে মইতো দেখা নাই এটা চলি আছে বিয়া কিল জুমল যজ্ঞ গন্ধর্ব দক্ষিণে দান সংনমত বসাহ দৰা কইনাক ভিতৰত নিব যাব ওলাইছে ৰেডি ভিতৰত লোৱা হৈ গ'ল মানে খেলা চেলা বিশেষ নাই আৰু চিম্পুল বেছি মানে সেই কৰা নাই জাষ্ট মানে চিম্পললি শেষ কৰি দিছে এতিয়া কেৱল বিদায় আছে আৰু কইনা চিংগল শ্বট ল'ব বেছি নাই গান কেমেৰা গাইজ এতিয়া আমি মানে ছিংগল টিংগল ল'লোঁ এতিয়া বাকী মানে বিদায় আছে বাকী একো নাই ছিংগল লোৱা হৈ গ'ল বাকী বিদায়খিনি আপোনালোকক দেখাই আছোঁ গাইজ বিদায় হৈ গ'ল এতিয়া আমি যাব লাগে পেক আপ কৰি গাইজ এতিয়া আমাৰ কপি কৰি আছে এইফালে বাকী কাম চেছ পেক আপ কৰি ঘৰত যাব লাগে গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই